everyone, welcome back to my channel which is Sudarshana Wardrobe from Assam. আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ YouTube channel Sudarshana Wardrobe লৈ। হয় আজি আমি আপোনালোকক দিবলৈ ওলাইছো বিগ দিৱালী সেল ডে 2 আজি আপোনালোকে পাব ধুনিয়া ধুনিয়া মেখেলা চাদৰ ধুনিয়া ৰেহাই মূল্যত আজি আপোনালোকে পাব অধিকতম ৰেহাই মূল্য সৈতে অসমীয়া মেখেলা চাদৰ গতিকে আপোনালোকৰ ভাল লাগিলে স্ক্ৰিনশ্বট মাৰি WhatsApp কৰিব আমাৰ WhatsApp নম্বৰ দিয়া আছে আৰু লগতে আমাৰ যথেষ্ট ফাষ্ট বুকিং হয় গতিকে আপোনালোকে অকনো দেৰি নকৰিব পছন্দৰ হলে আজি যেহেতু শেষৰটো দিৱালী সেল দিম গতিকে আপোনালোকৰ পছন্দ হলে ইয়াৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু যিসকল নাজানে তেওঁলোকক ক আমাৰ শ্বৰুম আছে জুৰহাটৰ ওলবালিবাট জুৰহাটৰ গৰালিত থকা পাঞ্জাব নেচনেল বেংকৰ কাষৰ ৰাস্তাটো হৈছে ওলবালিবাট আৰু এই ওলবালিবাট এটি গৈ আপোনালোকে মিডল পইণ্টতে সুদৰ্শনা ৱাৰ্ড্ৰপ লাভ কৰিব অৰ্থাৎ কৃষ্ণা জুৱেলাৰীৰ ওচৰতে সুদৰ্শনা ৱাৰ্ড্ৰপ আছে সুদৰ্শনা ৱাৰ্ড্ৰপ ফাৰ্ষ্ট ফ্লোৰ সেকেন্ড ফ্লোৰ থাৰ্ড ফ্লোৰ তিনিটা সুদৰ্শনা ৱাৰ্ড্ৰপৰ ফাৰ্ষ্ট ফ্লোৰত আপোনালোকে সকলো ধৰণৰ জেনেৰেল মেখেলা চাদৰ যিবিলাক আমাৰ ডেইলি ইউজৰ মেখেলা চাদৰ ৰাফ ইউজ কৰা মেখেলা চাদৰ বা পাৰ্টি ৱেৰ মেখেলা চাদৰ বিলাক লাভ কৰিব সেকেন্ড ফ্লোৰত আপোনালোকে সকলো ধৰণৰ আমাৰ গাৰ্মেন্টছৰ প্ৰডাক্ট লাভ কৰিব আৰু লগতে তাতে আমাৰ পিওৰ প্ৰডাক্টখিনি যেনে পিওৰ মুগা পিওৰ এৰি পিওৰ পাট টছ আদি কৰি সকলো ধৰণৰ পিওৰ প্ৰডাক্ট আৰু লগতে জুৱেলাৰীখিনি আপোনালোকে লাভ কৰিব সেকেন্ড ফ্লোৰ আৰু থাৰ্ড ফ্লোৰ আপোনালোকে লাভ কৰিব আমাৰ হাল অৰ্থাৎ সুদৰ্শনা ৱাৰ্ড্ৰপৰ যি হাল তাত থাৰ্ড ফ্লোৰত আছে গতিকে আপোনালোকে তাতো গৈ ভিজিট কৰিব পাৰিব যিসকলে আমাৰ শ্বৰুমত এতিয়ালৈকে যোৱা নাই যাব পাৰে নতুন কালেকশ্যন আপোনালোকে লাভ কৰিব আৰু প্ৰাইচ যথেষ্ট ৰিজনেবল দিবলৈ চেষ্টা কৰোঁ গতিকে বহু দূৰ দূৰণি জেগাৰ পৰা ইতিমধ্যে আমাৰ শ্বৰুমলৈ আহিছে আৰু ভৱিষ্যতেও আহিব বুলি আশাবাদী আৰু লগতে আমাৰ বিয়াৰ বজাৰ কৰাসকলৰ বাবে বিশেষ অফাৰ আছে যিসকলে সম্পূৰ্ণ বিয়া বজাৰ কৰিব তেওঁলোকক আপোনাৰ মেইন সেটযোৰ বজাৰ কৰিলে নুৱনি হাতযোৰৰ সৈতে আমাৰ ফালৰ পৰা দিয়া হয় এপাত অসমীয়া গহনা গামখাৰু আৰু যিসকলে মেইন সেটযোৰ বজাৰ নকৰিলেও পাটৰ কাপোৰ বজাৰ কৰিলে এটা এমাউন্টৰ পাছত আমাৰ ফালৰ পৰা অসমীয়া গহনা এটা উপহাৰ দিয়া হয় গতিকে আপোনালোকে সেই উপহাৰ লাভ কৰিব পাৰিব আমাৰ তাত বিয়া বজাৰ কৰিলে আৰু সেকেন্ড কথা আমাৰ তাত লেটেষ্ট কালেকশ্যন বিলাকে ৰখা হয় যেনে জিটি কালেকশ্যন নাপায় বহুত বেছি কিবা কিবি কালেকশ্যন নাপায় আপোনালোকক লেটেষ্ট কালেকশ্যন বিলাক লেটেষ্ট কালাৰ যিবিলাক আমাৰ ট্ৰেণ্ডত চলি থাকে যিবিলাক ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থাকে তেনেকুৱা কালাৰ কম্বিনেশ্যন বিলাক আপোনালোকে তাতে আমাৰ লাভ কৰিব আৰু যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰি ল'ব কাৰণ আমি বিভিন্ন অফাৰ দি থাকো বিভিন্ন আমাৰ নতুন নতুন কালেকশ্যন বিলাক আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰোঁ গতিকে আপোনালোকে সাবস্ক্ৰাইব কৰি লৈ কাষত থকা বেল আইকনটো ক্লিক কৰি ল'ব তেতিয়া আমাৰ ভিডিঅ' আপলোড কৰিলে আপোনালোকে পোনপ্ৰথমে লাভ কৰিব আৰু আমি সদায় নাহোঁ কেৱল বৃহস্পতিবাৰ দেওবাৰে বিয়লি 6:30 বজাতে আমাৰ ভিডিঅ' দিয়া হয় গতিকে আমাৰ ফলো কৰিবলৈ একেবাৰে নাপাহৰিব আজি অকণ দেৰি নকওঁ বহুতখিনি কথা ক'লো আজি আপোনালোকলৈ কি লৈ আহিছোঁ আজি দেৱালী বিগ দিৱালী সেলৰ ডে 2 আপোনালোকলৈ কি লৈ আহিছোঁ সেয়া দেখাম আৰু আজি প্ৰথমে আপোনালোকলৈ লৈ আহিছোঁ আমাৰ সুদৰ্শনা ৱাৰ্ড্ৰপৰ মোষ্ট ডিমাণ্ডিং প্ৰডাক্ট আটাইতকৈ হাইয়েষ্ট সেলিং প্ৰডাক্ট বুলি ক'লেও বেয়া নহয় কাৰণ অনলাইন অফলাইন বোথ ইমান মানুহে পছন্দ কৰে সেই কাপোৰযোৰ বাৰে বাৰে মই বনাই আনিবলৈ বাধ্য হওঁ অকমান টাইম লাগে কিন্তু বনাই আনিবলৈ বাধ্য হওঁ কাৰণ মই পূজাৰ ধামাকা সেল ডে 1ত দেখুওৱা কাপোৰ সেই কাপোৰযোৰ আছিলে আৰু সেই কাপোৰযোৰ বৰ্তমানো মানুহে বিচাৰি আছে আজি আমি দিৱালী সেল ডে 2 দিলোগে বিশ্বাস নকৰিব মই ভিডিঅ' কৰাৰ আগতো সেই কাপোৰযোৰৰ বুকিং লৈছো গতিকে সেই কাপোৰযোৰ মানুহে খুব পছন্দ কৰে খুব গৰ্জিয়াছ এযোৰ কাপোৰ বলক কি কাপোৰ লৈ আহিছো সেই কাপোৰযোৰ বলক চাওঁ সেইযোৰ হৈছে এইযোৰ কেঁচা পাটৰ কাপোৰ আৰু হেভি গুণা ৱৰ্কৰ প্ৰাইচ আজি প্ৰাইচ পাব 1900 ৰুপিজত অফাৰ প্ৰাইজত 1900 টকা আপোনালোকে লাভ কৰিব হেভি গুণাৰ হয় ধুনীয়া এযোৰ কাপোৰ হয় যিসকলে কেঁচা পাটৰ পিন্ধি ভাল পায় তেওঁলোকে ল'ব পাৰে খুব ধুনীয়া এযোৰ কাপোৰ আৰু হাইয়েষ্ট সেলিং ইয়াত সম্পূৰ্ণ হেভি গুণাৰ কাম কৰা হৈছে আৰু ইয়াৰ পাছত মই এটো আৰু ৰিপিট নকৰোঁ কাৰণ যথেষ্ট আমি মানুহক দিলোঁ সেইকাৰণে এটো আৰু আজিয়ে লাষ্ট দেখাম আৰু এই কাপোৰযোৰ এটো ডিজাইনত আপোনালোকে এটো কালাৰ কম্বিনেশ্যন আৰু নাপায় আজি লাষ্ট দেৱালী সেলতে এই কাপোৰযোৰ মই দেখাইছোঁ গতিকে মোৰ ওচৰত বৰ্তমান এই কাপোৰযোৰ অকল এটা কালাৰ কম্বিনেশ্যনৰ এটা ডিজাইনৰ
এই কাপোৰযোৰ মোৰ ওচৰত বৰ্তমান 350 পিস এভেইলেবল আছে কিন্তু ইমান ফাষ্ট বুকিং হয় গতিকে কাইলৈ দিনৰ 12 বজালৈকে আমাৰ বুকিং থাকিব কাইলৈ দিনৰ 12 বজাৰ ভিতৰতে আপোনালোকে এইখিনি সংগ্ৰহ কৰিব লাগিব গতিকে যিসকলে ল'ব বিচাৰিছিলে ল'ব পাৰিব আমাৰ অসমীয়া ধাৰাবাহিকৰ মোহময়ী অভিনেত্ৰী আপোনাৰ বেহাৰবাৰী আউটপোষ্ট মণি বৌ পাপৰি বাই এই কাপোৰযোৰ লৈছিলে তেওঁ পৰিধান কৰিছিলে খুব মানুহে পছন্দ কৰিছিলে আৰু খুব সুন্দৰ এযোৰ কাপোৰ আঁঠুৰ ওপৰলৈকে এনেকৈ মেখেলাত গুণাৰ কাম কৰা থাকিব আৰু ব্লাউজটো কিন্তু ইয়াৰ চিম্পুল আহে কাৰণ ইয়াৰ হেভি যেহেতু চাদৰখন গতিকে ব্লাউজটো চিম্পুলকৈ কৰা হৈছে যদি আপোনালোকৰ ভাল লাগে যদি পছন্দৰ ভিতৰত পৰে তেনেহ'লে সংগ্ৰহ কৰক প্ৰাইস হৈছে অনলি 1900 rupees 1900 টকাত আপোনালোকে এই কাপোৰযোৰ লাভ কৰিব খুব ধুনীয়া কাপোৰ যিসকলে ল'ব বিচাৰিছিলে নিশ্চয় মই সংগ্ৰহ কৰিবলৈ কওঁ তাৰপিছত মই আপোনালোকক লৈ যাব বিচাৰিছো আন এটা খুব প্ৰডাক্ট ৰেড কালাৰটো স্পেচিয়ালি খুব পপুলাৰ এইটো হৈছে নুনি কটন এইটো ধেমাজি মেড নুনি কটন হয় আজি আপোনালোকে অফাৰত এই কাপোৰযোৰ লাভ কৰিব 2200 rupeesত 2200 টকা আৰু মাটিশালত বোৱা হয় যিহেতু কাপোৰযোৰ খুব ধুনীয়া ধুলেও একো নহয় বছৰ বছৰ ধৰি আপোনালোকে ধুই থাকিলেও এই কাপোৰযোৰ কোনো ধৰণৰ পৰিৱৰ্তন হ'ব বুলি মই নেভাবো এইটো এনেদৰে কেচ বসা থাকে আসলটো আৰু মাজতো এনেকৈ থাকিব বুটা থাকে তাৰ পিছতে খুব ধুনীয়া হয় এইগিটা হৈছে সাইড পাৰি ব্লাউজ পিছটোৰ লগত এটা পাৰি থাকিব এখন আছে মেখেলাখন এখন আছে মেখেলাখন 2200 rupees সবতকে বেছি বিচৰা কালাৰটো হৈছে ৰেড সেইকাৰণে প্ৰথমে ৰেডটো দেখাছো দুটা কালাৰ আনিছো যি দুটা কালাৰ মানুহে বেছিকে বিচাৰে এটা হৈছে গ্ৰীন ৰেড এণ্ড গ্ৰীন 2200 rupeesত আজি আপোনালোকে লাভ কৰিব খুব ধুনীয়া আৰু এই অফাৰ কেৱল আমি অনলাইনত দিছো এই অফাৰ কেৱল আমি অনলাইনত দিছো বাৰে বাৰে কৈ আছো অফাৰটো অনলাইনত দিয়া আছে গতিকে অনলাইনতে সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব এইকেইটা সাইড পাৰি ব্লাউজ পিছৰ লগত এটা পাৰি আছে অল ওভাৰ ইন্ডিয়া সকলো জেগালৈকে আমি ডেলিভাৰী দিওঁ আৰু ইণ্ডিয়াৰ বাহিৰৰ সকলো জেগালৈকে দিম গতিকে আপোনালোকে ঘৰতে বহিয়ে ঘৰতে হোম টাউনতে যদি সুদৰ্শন গোটৰ পৰা এটা কালেকশ্যন ল'ব বিচাৰি আছে তেন্তে নিশ্চয় সংগ্ৰহ কৰিব পাৰিব কাৰণ আমাৰ কালেকশ্যন বিচৰা মানুহৰ সংখ্যা বহুত বেছি আমিহে দিব পৰা নাই তাৰ বাবে দুখিত তাৰ পিছত মই আপোনালোকক এতিয়া দেখাবলৈ গৈ আছো হেণ্ডলুমৰ খুব ধুনীয়া এটা জোৰা এইটো হৈছে এইটো টেট কটনৰ এটা সুন্দৰ জোৰা খুব ধুনীয়া জোৰা চকচোন টেট কটন হয় আৰু গোটেই গাটোতে এনেদৰে বুটা থাকিব এনেকে বুটা থাকিব আৰু এইকেইটা হৈছে সাইড পাৰি খুবেই ধুনীয়া জোৰা এইটো অৰিজিনাল প্ৰাইস হৈছে 1700 টকা আজি আপোনালোকে ডিসকাউন্টত সুদৰ্শনা কাপোৰটো খুব ধুনীয়া কাপোৰটো পিন্ধিবলৈ খুব কমফৰ্টেবল পাব সুদৰ্শনা ৱাৰ্ড্ৰপত আজি আপোনালোকে লাভ কৰিব 1350 টকা 1350 টকা আজি আপোনালোকে লাভ কৰিব এইটো সব মেখেলাখন টেট কটনৰ জোৰা খুব ধুনীয়া জোৰা আজি অফাৰত লাভ কৰি আছে 1350 টকা যদি আপোনালোকৰ ভাল লাগে ল'ব পাৰিব তাৰ পিছতে আন এটা কালাৰ দেখা এইটো খুব মানুহ ভাল লাগিছে একচুয়ালি ৰেডৰ হোৱাইটটো খুব ধুনীয়াকৈ গৈছে পিংকটো যেনেকৈ গৈছে এইটো চকচোন আমাৰ বহুতে ৰেড কালাৰ কাপোৰ এযোৰ পিন্ধিব বিচাৰি থাকে এনেকুৱা টেট কটনৰ কাপোৰ যদি আপোনালোকৰ ল'ব বিচাৰিছে ল'ব পাৰে প্ৰাইস 1350 rupees 1350 টকা যদি ভাল লাগে আপোনালোকে সংগ্ৰহ কৰক এখন মেখেলাখন লগত প্ৰত্যেকৰ লগত ব্লাউজ পিস সাইড পাৰি থাকিব যেতিয়া কাপোৰযোৰ এখন এইটা সাইড পটি আৰু ব্লাউজ পিসৰ লগত এটা পটি থাকিব যেতিয়া কাপোৰযোৰ আপোনালোকে সম্পূৰ্ণৰূপে সিলাই কৰি ল'ব তাৰ পিছত পিনিব তেতিয়া আপোনালোকক খুব ধুনীয়া লাগে খুব ধুনীয়া এটা লুক দিয়ে তাৰ পিছত আমাক আপোনালোকে ইনষ্টাগ্ৰাম আৰু ফেসবুকত বাৰু কোনে ফলো কৰা নাই কাইলি ইনষ্টাগ্ৰাম আৰু ফেসবুকত ফলো কৰি ল'ব কাৰণ ইনষ্টাগ্ৰাম আৰু ফেসবুকত আমি বিভিন্ন কালেকশ্যন দেখাই থাকো বিভিন্ন পিওৰ সিল্কৰ কালেকশ্যন দেখাই থাকো আপডেট দি থাকো গতিকে আপোনালোকে তাত আমাক কাইন্ডলি ফলো কৰি ল'ব তেতিয়া আমি আপোনালোকে ফটো বিলাকো পাই থাকিব মই স্ক্ৰিনত দি দিছো আইডিটো আৰু লগতে ডেসক্ৰিপচনত লিংকটো দিছো আপোনালোকে তাত গৈ ফলো কৰিব এটো আছে বটল গ্ৰীনত 1350 rupees খুব ধুনীয়া টেট কটনৰ জোৰা যদি আপোনালোকৰ ল'ব বিচাৰি আছে এনেকুৱা জোৰা কাইন্ডলি সংগ্ৰহ কৰিব পাৰিব খুব ধুনীয়া কোৱালিটি খুব ধুনীয়া এখন মেখেলা তাৰপিছত আন এযোৰ আছে এইটো হৈছে ব্লু কালাৰ মই জাস্ট অকমান মেলি দেখাই দিছো
এটো আছে রয়্যাল ব্লু কালার তাতে ব্ল্যাক কালার ওয়ার্ক ইয়েলো কালার ওয়ার্ক করা আছে প্রাইস 1350 রুপিস আজি 1350 টাকা টেট কটনৰ জোৰা আপোনালোকে লাভ কৰি আছে এখন আছে মেখেলা তো এয়া দেখালো আপোনালোকক আজি এটো হ্যান্ডলুমৰ খুব ধুনীয়া এটা জোৰা দেখালো এবাৰ মই আপোনালোকক সিধা সিধি লৈ যাব বিচাৰিছো আমাৰ সিল্ক কৰ্নাৰলৈ লৈ যাব বিচাৰিছো এনেকুৱা ৰিহা আপোনাৰ পিওর ধেমাজিত বোৱা হৈছে আৰু মাটিৰ খালৰ ৰিহা হয় খুব ধুনীয়া ৰিহা ফিনিশিং খুব ভাল পাব 2500 টকা ৰিহাখন আজি ডিসকাউন্টৰ আমি 2080 দি আছো 2080 দি আছো গতিকে আপোনালোকে ল'ব পাৰিব দীঘল হ'ব যথেষ্ট দীঘল বিহু নচা এখন ৰিহা হয় অনলি ৰিহা চাদৰ নহয় ৰিহা হয় চাদৰখন অকমান বেছি বহল থাকে এখন ৰিহা 2080 আপোনালোকে যদি ভাল লাগে ল'ব পাৰিব তাৰ পিছতে এখন পিওর নুনি চাদৰ দেখাও খুব এটা ধুনীয়া কালাৰ কম্বিনেশন মোৰ দেখিয়ে পছন্দ হল এসক সিল্ক মার্ক আছে পিওর নুনি চাদৰ এসক এটো লেভেন্ডাৰ আৰু এটো পিঙ্ক ৰাণী পিঙ্ক আৰু এনেকুৱা চাদৰ পিওর নুনি 1690 টকাৰ আজি আপোনালোকে ডিসকাউন্টৰ লাভ কৰিব এইখন চাদৰ আপোনালোকে মুগাৰ মেখেলা পাটৰ মেখেলা টছৰ মেখেলা আদি সিঙ্গল মেখেলা লগত পিন্ধি গলে বেলেগ এটা গহিন লাগে বেলেগ এটা লুক দিয়ে ভাল লাগে দেখি আৰু মই ভাবো এনেকুৱা চাদৰ প্ৰায় বিলাক মহিলাই বিচাৰে পিওর নুনি চাদৰ সিঙ্গল চাদৰ 1690 রুপিস আজি আপোনালোকে ডিসকাউন্টৰ লাভ কৰি আছে একেবাৰে হোলসেল প্ৰাইজত লাভ কৰি আছে যিসকলে ল'ব বিচাৰিছে ল'ব পাৰিব তাৰ পিছত মই এবাৰ আপোনালোকক দেখাও পিওর টছৰ সেট পিওর টছৰ খুব ধুনীয়া ডিজাইনত আজি আপোনালোকে ডিসকাউন্টৰ লাভ কৰিব আজি আমাৰ অনলাইন অফলাইন টছৰ কালেকশন খুব পছন্দ কৰে মানুহে এটো সিল্ক মার্ক আছে গতিকে আপোনালোকে যদি ভাল লাগে ল'ব পাৰিব এজু খুব ধুনীয়া এটা জোৰা খুব ধুনীয়া এটা জোৰা আৰু ইয়াৰ ডিজাইনটো আনকমন চকচোন এই ডিজাইনটো যথেষ্ট আনকমন আৰু গুটেই মাজত আপোনাৰ মাছটো ব্ল্যাঙ্ক কৰি সাইডত আমাৰ কাম কৰা হৈছে ফিক্স পাৰি আৰহিট কৰা হৈছে কিন্তু পাৰিটো এক্সট্ৰা কৈ দিয়া হৈছে মাছটো ব্ল্যাঙ্ক থাকিব গুটেই চাদৰখনতে এনেদৰে ওয়াৰ্ক আছে খুব ধুনীয়া আৰু সৰু সৰু বুটা দিয়া হৈছে মই মেখেলাখন দেখাই দিও এখন মেখেলা অৰিজিনাল প্ৰাইস 6500 rupees আজি আপোনালোকে ডিসকাউন্টৰ অনলি 5600 rupees এগিটা সাইড পাৰি ব্লাউজ পিছৰ লগত পাৰি দুটা আছে সাইড পাৰি আপোনালোকে নলগাই বা ব্লাউজ পিছত লগাব পাৰে কাৰণ অলৰেডি সাইডত ওয়ার্ক কৰাই আছে অনলি 5600 একেবাৰে পানী দাম লাভ কৰি আছে যদি আপোনালোকৰ ভাল লাগে যদি আপোনালোকে পিওর সিল্কৰ প্ৰডাক্ট ল'ব বিচাৰি আছে ল'ব পাৰিব এইবিলাক আমাৰ নিজৰ প্ৰডাকশন সুদৰ্শনা ৱাৰ্ড্ৰপৰে প্ৰডাকশন হেকানে আপোনালোকে একদম সুন্দৰ ৰেটত লাভ কৰি আছে তাৰ পিছত আন এজো পিওর সিল্কৰ দেখাও খুব ধুনীয়া এজো সৰু সৰু বুটা থকা যিসকলে সৰু সৰু বুটা ভাল পায় ল'ব পাৰে only 5600 এই অফাৰ কেৱল অনলাইনত লাভ কৰিব আৰু কেৱল কালি দিনৰ 12 বজালৈকে লাভ কৰি আছে গতিকে দিনৰ 12 বজাৰ ভিতৰতে যদি আপোনালোকৰ পছন্দৰ শাৰীত পৰিছে স্ক্ৰিনশ্বট লওক হোৱাটসঅ্যাপ কৰক আৰু আপোনালোকৰ বন্ধুবৰ্গ ফ্যামিলি ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰি দিওক ভিডিওটো লুৱাটো ডাঙৰ কথা নহয় এট লিষ্ট তেওঁলোকৰ আভাস হ'ব প্ৰতিটো মেটেৰিয়েল প্ৰতিটো কালাৰ কম্বিনেশনৰ ওপৰত এগিটা হৈছে সাইড পাৰি চকচোন সাইড পাৰি গিটা খুব ধুনীয়া ব্লাউজ পিছৰ লগত এটা পাৰি আছে সব ব্লাউজ পিছৰ হেণ্ডত এনেদৰে ওয়াৰ্ক থাকিব চাৰিটা এনেদৰে হেণ্ডত ওয়াৰ্ক আছে এটো ব্লাউজ পিছ খুব ধুনীয়া এটা জোৰা যদি আপোনালোকৰ পছন্দৰ পৰিছে তেনেহলে আপোনালোকে নিশ্চয় এই কাপোৰজোৰ সংগ্ৰহ কৰিব পাৰিব তাৰ পিছত ফিক্স পাৰি এটা জোৰা দেখাও খুব ধুনীয়া এটা ফিক্স পাৰি জোৰা দেখাও এৰিছো এনেকে গড় কৰা আছে ফিক্স পাৰিতে বুৱা আৰু তলত হৰিণা আৰু গড় মাজত ষ্টাৰ বুটা খুব ধুনীয়া এটা জোৰা ফিক্স পাৰি জোৰা ইয়াৰে এখন মেখেলাখনৰ আঁঠুৰ ওপৰলৈকে বুটা থাকিব এটো হে গো যাব ইয়াৰ ব্লাউজ পিছটো এজো আজি আপোনালোকে লাভ কৰিব 6200 rupees 6200 টকা লাভ কৰিব ফিক্স পাৰি এটা খুব সুন্দৰ জোৰা যদি আপোনালোকৰ ভাল লাগিছে আনকমনৰ ভিতৰত পৰিছে আপোনালোকে এটো সংগ্ৰহ কৰিব পাৰে তাৰ পিছতে পিওর সিল্ক মার্ক থকা আন এটা খুব ডিমান্ড থকা জোৰা মই পূজা ধামাকা সেলটো আনিছিলো এটো হৈছে সিল্ক মার্ক যেটো বেছি ডিমান্ড থাকে এটো আমি পুনৰ বনাবলৈ চেষ্টা কৰো খুব ধুনীয়া এটা হেভি লুক দিয়া জোৰা
এইটো আজি আপোনালোকে ডিসকাউন্টৰ লাভ কৰিব 7900 रुपीजত অৰিজিনাল প্ৰাইস আছে 10000 रुपीज এয়া সব খুব ধুনিয়া মাল্টি কালাৰ কৰা আছে পাৰ্পল ব্ল্যাক আৰু অৰেঞ্জ আৰু গোটেই কাপোৰযোৰ এনেদৰে পৰক থাকিব যদি আপোনালোকে আনকমন টাইপৰ জোৰা এটা পিনিব বিচাৰে যেটো আপোনালোকক বেলেগতকৈ পৃথক লাগে তেনেহলে এনেকুৱা জোৰা ল'ব পাৰে এটো সিঙ্গল পিসে থাকিব ইউনিক পিস খুবেই ধুনিয়া জোৰা 7900 रुपीजত আৰু বিয়াত দিবৰ কাৰণেও ল'ব পাৰে খুব ধুনিয়া ইউনিক পিস হয় হেভি জোৰা যেহেতু এখন আছে মেখেলাখন ব্লাউজৰ লগত এনেকে বুটা থাকিব এটো এটা জোৰা এটো খুব ধুনিয়া জোৰা এটো আপোনালোকে ল'ব পাৰে 5600 रुपीजত আজি লাভ কৰিব ইউনিক ডিজাইন এটো একদম আমাৰ আগৰ পুৰণা আইতা ককাহঁতৰ দিনৰ যুগৰ ডিজাইন হয় আৰু যথেষ্ট পুৰণা ডিজাইন আপোনালোকৰ ওচৰলৈ দাঙি ধৰিছিলো মোক বনাবলৈ দিছিলে অৰ্ডাৰ এগৰাকীয়ে প্ৰাইস হৈছে 5600 रुपीज 5600 টকাত আজি আপোনালোকে ডিসকাউন্ট লাভ কৰিছে আৰু গোটেই মেখেলা বিলাকৰ বহল পান্নাটো হৈছে 38 পান্না বহল একিটা হৈছে সাইড পাৰি সকসু ব্লাউজৰ লগত এটা পাৰি আছে তাৰ পিছত আনে যে দেখাও এজু 5600 रुपीजত লাভ কৰিব একদম আপোনালোকে লগালো সংগ্ৰহ কৰক বেছি বেছি পিস নাই একিটা একদম সৰু সৰু বুটা কৰা আছে এটো ব্লু আৰু ৰেড কালাৰ কৰা আছে যেহেতু বহুত বেছি পিস अवेलेबल নাই গতিকে দেৰি কৰি নাথাকিব মোৰ মতে লগালগি সংগ্ৰহ কৰাটো বেছি দৰকাৰ এখন আছে মেখেলা একিটা হৈছে সাইড পাৰি তাৰপিছত মাটি খালৰ এটা জোৰা দেখাও খুব ধুনিয়া মাটি খালৰ এটা জোৰা এটো মাটি খালৰ জোৰা খুবেই ধুনিয়া এজু আজি আপোনালোকে অফাৰ লাভ কৰিব 6400 रुपीजত 6400 টকা লাভ কৰিব খুব ধুনিয়া মাটি খালৰ জোৰা কালাৰটো খুব ধুনিয়া হয় ঢকুৱাখানাত বনোৱা আছে সৰি এজু ঢকুৱাখানাত বনোৱা আছে একিটা হৈছে সাইড পাৰি ব্লাউজৰ লগত এটা পাৰি থাকিব খুব ধুনিয়া আৰু এইটো এভাৰগ্ৰীন এটা জোৰা হয় যেটো ডিজাইন সকলো বয়সৰ মানুহে সকলো সময়তে বিচাৰি থকা জোৰা তাৰপিছত মেৰুন কালাৰটো মানুহে খুব পছন্দ কৰে যেতিয়া টচৰ কাপোৰ আনো মেৰুন কালাৰ সকলোৱে বিচাৰে আৰু সৰু বুটাত হলে আৰু ভাল পায় মানুহে তো আন এটা জোৰা আপোনালোকৰ আগলৈ আনিছো যোৱাবাৰ মই ৰেডত আনিছিলো লগালক সংগ্ৰহ কৰিলে এটো সিল্ক মাৰ্ক লগালক 2 মিনিটতে ৰেডত সংগ্ৰহ কৰিলে তো এবাৰ মেৰুনত আনিছো খুব ধুনিয়া আছে এপাই এনেকে ফুল আছে খুব ধুনিয়া জোৰা মেৰুনত হয় খুব ধুনিয়া জোৰা এই জোৰাটো আপোনাৰ এখন আছে মেখেলাখন এখন মেখেলাখন 38 পান্না বহল আঠুৰ ওপৰলৈকে বুটা আছে এই কাপোৰযোৰ আজি 5600 টকা লাভ কৰিব সাইড পাৰি আৰু ব্লাউজৰ লগত এটা পাৰি আছে যেতিয়া কাপোৰযোৰ পাব তেতিয়া আপোনালোকে গম পাব যেহেতু সৰু সৰু এপা বুটা আছে আৰু বুটাটো ষ্টাইলটো যথেষ্ট ইউনিক হয় কাপোৰযোৰ বহুত বেছি অন্য এটা লেভেলত সৌন্দৰ্য কৰি তুলিছে মানে কাপোৰযোৰ পিন্ধিলে আপোনাক বহুত বেছি ধুনিয়া লাগিব তাৰ পিছত আন এজোৰ মাল্টি কালাৰ জোৰা দেখাও মাল্টি কালাৰ জোৰা বিলাক খুবেই পপুলাৰ মইহে আনিব পৰা নাই কাৰণ লগালগে সংগ্ৰহ কৰে এটো সব মাল্টি কালাৰ জোৰা বকেট ষ্টাইলৰ মাল্টি কালাৰ জোৰা তলত বিচনি ডিজাইন দিয়া হৈছে আৰু আমাৰ 5টা কালাৰ কম্বিনেশনত কৰা আছে 6টা কালাৰ কম্বিনেশনত ওয়ার্ক কৰা আছে তো আপোনালোকে খুব ভাল পাব সকচোন ব্ল্যাক ইয়েলো ব্লু পিঙ্ক আপোনাৰ মেৰুন মাষ্টাৰ্ড ইয়েলো সকলো কালাৰ কৰা হৈছে only 5600 rupees আজি আপোনালোকে এটো জোৰা লাভ কৰিব এখন মেখেলা হ'ব এগিটা আছে সাইড পাৰি গিটা চাকচোন সাইড পাৰি গিটা যেটা লগাই লব খুব ধুনিয়া লাগিব ব্লাউজৰ লগত এটা পাৰি থাকিব প্ৰাইস আছে 5600 টকা 5600 টকা আপোনালোকে লাভ কৰিব তাৰ পিছত ডাইটছৰ জোৰা দেখাও ডাইটছৰ এটা খুব ধুনিয়া কালাৰ আনিছো চাকচোন এটো কালাৰ 5600 rupees খুব ধুনিয়া কালাৰ একচুয়ালি মেৰুনো নহয় ওয়াইনো নহয় খুবই ধুনিয়া এটা কালাৰ 5600 rupees আপোনালোকে লাভ কৰিব লগতে তামাগুনা কৰা আছে আৰু খুটাৰ কাম কৰা আছে আজি একদম স্পেশাল অফাৰ প্ৰাইজে লাভ কৰিব আৰু এবিলাক এক পিস দুই পিস কে আছে আৰু এটো কেৱল অনলাইনৰ অফাৰত লাভ কৰি আছে এখন আছে মেখেলাখন চাকচোন খুব ধুনিয়া তামাগুনা কৰা হৈছে
এইটো ব্লাউজ পিস লগত এনেকে বুটা থাকিব 5600 টকা তাৰপিছত আন এযোৰ এইযোৰ দেখাওঁ এইযোৰ সি গ্ৰীণ কালাৰ ইউনিক কালাৰ গোটেই গাটোতে বুটা থাকিব 5600 টকা গুণা খুটা দুইটাই কাম কৰা আছে 5600 rupees এইটা সাইড পাৰি এটা সেকশন বহুত ধুনিয়া হয় এখন আছে মেখেলা এটো হৈছে ব্লাউজৰ এটা পাৰি থাকিব তাৰ পিছত আপোনালোকক মই দেখাবলৈ লৈছো এৰি এটা জোৰা এটো সব পিওর এৰি জোৰা আৰু লগত ইয়াত কটন দিয়া হৈছে কাৰণ অকল পিওর এৰিটো বহুত বেছি কমফৰ্টেবল নহয় পিনিবলে সেইকাৰণে অলপ কটন দিয়া হৈছে খুব ধুনিয়া এটা জোৰা এটো অৰিজিনাল প্ৰাইস আছে 4800 টকা আজি ডিসকাউন্ট আপোনালোকে লাভ কৰিছে অনলি 4000 rupees 4000 টকাত সবসুন খুব ধুনিয়া জোৰা এনেকে ঘিসাৰ কাম কৰা আছে আৰু ফিক্স প্ৰাইস কাম কৰা আছে কালাৰটো খুব ইউনিক হয় গটিকে এনেকুৱা বুটিক ষ্টাইলৰ জোৰা যদি আপোনালোকে লব বিচাৰিছে লব পাৰে প্ৰাইস আছে 4000 আজি আপোনালোকে ডিসকাউন্টৰ 4000 rupeesত লাভ কৰিব এখন আছে মেখেলাখন এটো ব্লাউজ পিস এনেদৰে হেণ্ডৰ ৱৰ্ক থাকিব তাৰ পিছত এতিয়া আপোনালোকক মই দেখাবলৈ ওলাইছো আমাৰ সাঁতে শেষত পাইছোহি ভিডিওটো শেষৰ পৰ্যায়ত পাইছোহি তাতে আপোনালোকৰ মোস্ট ৰিকুৱেষ্টেড এটা জোৰা হৈছে সুপাৰ স্ল্যাব কটন জোৰা দেখাম জোৱা ভিডিওত মই স্ল্যাব কটন দেখালো এবাৰ মই সুপাৰ স্ল্যাব কটন জোৰা দেখাম আৰু খুব এটা ধুনিয়া ডিজাইনত দেখাম আৰু ম্যাক্সিমাম মানুহৰ ডিমান্ড কৰিছিলে এই ডিজাইনটোৰ কাৰণে সো এই ডিজাইনটোত বনাই আনিছো খুবই ধুনিয়া জোৰা এটো সকসন খুব একদম সৰু সৰু বুটা বসা আছে বৰফি ষ্টাইলৰ আৰু গুটেটো গুনাৰ বৰফি ষ্টাইলৰ আৰু আসলটো খুব ধুনিয়া আৰু সাইড পাৰি গিটা খুব ধুনিয়া এই কাপোৰজোৰ আজি আপোনালোকে অফাৰত লাভ কৰিব 790 rupeesত 790 টকাত খুব ধুনিয়া কালাৰটো হৈছে এটো কালাৰটো হৈছে সি গ্ৰীণ খুব ধুনিয়া কালাৰ কম্বিনেশনৰ এটা জোৰা আৰু একদম সিম্পল গৰ্জিয়াস কাপোৰ এখন আছে মেখেলা 42 পান্না বহল মেখেলা আৰু লগত সাইড পাৰি ব্লাউজ পিছৰ লগত এটা পাৰি থাকিব ব্লাউজ পিছৰ লগত দুটা পাৰি থাকিব খুব ধুনিয়া এটা জোৰা মই কালাৰ বিলাক দেখাই গৈ আছো আপোনালোকে লব পাৰিব এটো সক লেভেণ্ডাৰ কালাৰটো বহুত বেছি ধুনিয়া এটো যদি আপোনালোকৰ ভাল লাগে লব পাৰিব সকসন এখন হৈছে মেখেলাখন এখন চাদৰখন কালাৰটো হৈছে লেভেণ্ডাৰ কালাৰ খুব ধুনিয়া কালাৰ আৰু খুব ধুনিয়া কম্বিনেশন আৰু বিশেষকৈ এই যে সৰু সৰু বৰফি আৰু মাজত গুণা কৰা হৈছে ইমান ধুনিয়া এটা লুক দিছে আৰু এই আউটলাইন কৰি দিয়া হৈছে গুণাৰ পিছত লগতে মিনা কৰা হৈছে খুব ধুনিয়া এটা লুক দিছে কাপোৰটো একদম সুপাৰ কমফৰ্ট ধুই থাকক একো নহয় মাত্ৰ 790 rupeesত আপোনালোকে অফাৰত আজি লাভ কৰিছে গটিকে নিজৰ বাবে পৰিয়ালৰ কাৰোবাৰ কাৰণে গিফট কৰিবৰ কাৰণে মান ধৰিবৰ কাৰণে আপোনালোকে ল'ব পাৰে সব এই যে ব্লু কালাৰ এখন মেখেলাখন এখন চাদৰখন স্কাই ব্লু এখন চাদৰখন খুব ধুনিয়া আসলটো এটো প্ৰাইস হৈছে অনলি 790 তাৰ পিছতে আহি গল পিংক কালাৰ price only 790 rupees 790 টকা এটো আছে বেবি পিংক কালার আৰু এটা কালার আছে মসুৰ কালার এটো খুব ধুনিয়া লাগে আৰু মহিলা সকলে খুব ভাল পায় এই কালারটো মসুৰ কালার খুব ধুনিয়া কালার কম্বিনেশন প্রাইস only
790 rupees 790 rupeesতে আপোনালোকে লাভ কৰিব এখন আছে চাদৰখন খুব ধুনীয়া ইউনিক ষ্টাইলৰ এখন চাদৰখন প্ৰাইস অনলি 790 rupees যদি আপোনালোকৰ এইখিনিত ভাল লাগিছে যদি ভাবিছে আপোনালোকে যে আপোনালোকৰ বাজেটৰ আহিছে তেনেহলে নিশ্চয় সংগ্ৰহ কৰিব পাৰিব কাইলে দিনৰ 12 বজালৈকে অফাৰ প্ৰাইস থাকিব গতিকে দিনৰ 12 বজাৰ ভিতৰতে আপোনালোকে সংগ্ৰহ কৰিব লাগিব আৰু লগতে অহা শনিবাৰে যিদিনাখনি ধনতেৰছৰ দিনাখনি আমাৰ ষ্টৰত থাকিব প্ৰতিটো জুৱেলাৰীতে 200 অফ গতিকে আপোনালোকে সেইদিনাখনি গৈ জুৱেলাৰী আমাৰ শ্বৰুমৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এইখিনিতে মই এতিয়া আপোনালোকক এটা আমাৰ পূজা ধামাকা চেলত এটা লাকিটো কম্পিটিশন কৰা হৈছিলে মই আপোনালোকক জনাইছিলো যে পূজা ধামাকা চেল 1 ৰ পৰা ডে 10 লৈকে যিসকলে আমাৰ পৰা সংগ্ৰহ কৰিব তেওঁলোকৰ মাজত দুগৰাকী সিলেক্ট কৰি আমাৰ ফালৰ পৰা দিয়া হ'ব প্ৰাইজ মনি ফাৰ্ষ্ট প্ৰাইজ 3000 rupees সেকেন্ড প্ৰাইজ 2000 rupees আৰু সেইমতে আমি সকলোৰে নামবিলাক কম্পিউটাৰত এন্ট্ৰি কৰিছিলো যেহেতু আমাৰ ডিজিটেল মাধ্যমত অৰ্থাৎ কম্পিউটাৰ মাধ্যমতে সেই লাকি ডটো কৰা হয় গতিকে সকলোৰে নাম কম্পিউটাৰত এন্ট্ৰি কৰা হৈছিল আৰু বহুত বেছি বুকিং আছিল যেহেতু বহুত মানুহে সংগ্ৰহ কৰিছিল সকলোৰে নাম এন্ট্ৰি কৰোতে অলপ সময় লাগিল সময় ললো আজি ফাইনালি আপোনালোকক সেই তাৰ ৰিজাল্ট দিবলৈ গৈ আছো বলক তেন্তে আমি সিধা যাওঁ আমাৰ কম্পিউটাৰ স্ক্ৰিনলৈ কোনে পাইছে কি পাইছে সিধা কম্পিউটাৰ স্ক্ৰিনলৈ লৈ আহিছো কম্পিউটাৰ স্ক্ৰিনত আপোনালোকে দেখা পাইছে এইফালে এইবিলাক সব নাম এন্ট্ৰি হৈ আছে ফোন নম্বৰ এন্ট্ৰি হৈ আছে আমি যিসকলে আমাৰ পৰা লৈছিলে সংগ্ৰহ কৰিছিলে সকলোৰে নাম্বাৰ এন্ট্ৰি হৈ আছে এতিয়া আমি ইয়াতে দেখিছে পিকে ৰেন্ডম নেম আছে আৰু তাতে ষ্টাৰ্ট কৰিম ষ্টাৰ্ট কৰাৰ লগে লগে প্ৰথমটো নাম আমাৰ আহিব ফোন নম্বৰ আহিছে 97062049 আৰু পিছৰখন নকওঁ যেহেতু নাম্বাৰটো আমি নোট কৰি লৈছো আৰু তেৱে হৈছে আমাৰ প্ৰথম উইনাৰ যিগৰাকীয়ে পাইছে 3000 rupees কংগ্ৰেচুলেশনস আৰু তেওঁৰ নাম এড্ৰেছ আমি সকলো উলিয়াই লওঁ আৰু তেওঁলৈ আমাৰ ফালৰ পৰা ফোন কৰা হ'ব সেকেন্ড নাম্বাৰটো ইয়াত দেখিছে পিক এ আনাদাৰ নেম তাতে আমি পুনৰ ক্লিক কৰিলো আকৌ ষ্টাৰ্ট আকৌ আহি গৈছে আমাৰ সেকেন্ড নম্বৰটো আহিছে মঞ্জুৰিমা বড়োই আমাৰ পাইছে সেকেন্ড টু প্ৰাইজ মনি যিটো প্ৰাইজ হৈছে 2000 টকা তেওঁ পাব নগদ ধন আমাৰ ফালৰ পৰা তেওঁলোকক পঠিওৱা হ'ব ফাৰ্ষ্ট প্ৰাইজত নাম্বাৰটো ওলাইছে নাম্বাৰটো আমি কন্টেক্ট কৰিম সেকেন্ড প্ৰাইজত মঞ্জুৰিমা বড়ো তেখেতৰ নাম্বাৰটো আমি এটা সাৰ্চ কৰিম নাম্বাৰটো আমাৰ ফালৰ পৰা উলিয়াই তেখেতক পঠিওৱা হ'ব দুইগৰাকীলৈকে আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ সুদৰ্শনা ৱাৰ্ড্ৰপৰ পৰা সংগ্ৰহ কৰাৰ কাৰণে আৰু লগতে আপোনাৰ দুইগৰাকীলৈকে শুভকামনা জনাইছো আৰু লাকি উইনাৰ হোৱাৰ কাৰণে ইমানখিনি মানুহৰ মাজত প্ৰায় 12000 মানুহৰ মাজত খেলুৱা হৈছিল গতিকে ইমানখিনি মানুহৰ মাজত আপোনালোক দুইগৰাকীৰ নাম যেহেতু ওলাইছে গতিকে আপোনালোক যথেষ্ট লাকি বুলি মই ভাবো হেল্ল' হয় বাইদেউ মই সুদৰ্শনা ৱাৰ্ড্ৰপৰ পৰা কৈছিলো বা গম পাইছো আপোনালৈ এটা ভাল খবৰ আছে আপুনি আমাৰ পূজা ধামাকা সেল যি হেৰি কৰা হৈছিল কম্পিটিশনখন পতা হৈছিল তাতে আপুনি সেকেন্ড উইনাৰ হৈছে থ্যাংক ইউ বা তাতে আপুনি 2000 rupees টা আমাৰ ফালৰ পৰা পাব থ্যাংক ইউ ওয়েলকাম কংগ্ৰেচুলেশন থ্যাংক ইউ বা বাকি ইমানখিনি কালেকশন লোৱাৰ কাৰণে ধন্যবাদ আমাৰ পৰা যথেষ্ট কালেকশন লৈছা আমি নামটো পায়ে আছো আৰু যাম বুলি ভাবি আছো বা নিশ্চয় আহিবা দাদাৰ বিয়া আহি আছে যে ঠিক আছে নিশ্চয় আহিবা তোমাৰ আমি এতিয়া গুগল পে বা ফোন পে কৰিব পাৰিম নিশ্চয় পাৰিব বা ঠিক আছে হেৰিটো স্কেনাৰটো দি দিবা আমি গুগল পে ফোন পে কৰি আছো ঠিক আছে বা ধন্যবাদ আপোনালোক দুইগৰাকীলৈ আমাৰ ফালৰ পৰা থাকিলে বহুত শুভেচ্ছা আৰু মৰম আপোনালোকে আমাক এনেদৰে মৰম আৰু আশীৰ্বাদ কৰি যাব বুলি আশা কৰিছো অনাগত দিনত আৰু ইয়াকে কৈ আজি সামৰিলো আৰু দিৱালীৰ আপোনালোকক সেল আজিয়ে শেষ দিলো আৰু সকলোকে আগতীয়াকৈ দিৱালীৰ বহুত শুভেচ্ছা আৰু শুভকামনা আমাৰ সুদৰ্শনা ৱাৰ্ড্ৰপৰ টিমৰ ফালৰ পৰা আগবঢ়াইছো